নমস্কাৰ আছামিজ প্ৰিপাৰেশ্যন চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আছামিজ বা অসমৰ বিভিন্ন এক্সামৰ কাৰণে কেইটামান কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন লৈ আহিছোঁ যিকেইটা 2021 বৰ্ষৰে হয় গতিকে বেছিকৈ ইম্পৰ্টেণ্ট হ'ব আপোনাৰ কাৰণে আৰু আজিৰ ভিডিঅ'ত প্ৰথম প্ৰশ্নটো আছে ইয়াতে হুইচ ইনষ্টিটিউশ্যন ৰিলিজড এ কনজালটেটিভ ডকুমেণ্ট অন ৰেগুলেশ্যন অফ মাইক্ৰ' ফাইনেন্স অৰ্থাৎ মাইক্ৰ' ফাইনেন্সৰ উপদেশমূলক এটা ডকুমেণ্ট কোনটো অৰ্গেনাইজেশ্যন বা সংস্থাই উপস্থাপন কৰিছে আৰু ইয়াৰ উত্তৰটো হৈছে RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। নেক্সট প্ৰশ্ন আছে হোৱেৰ ইজ দ্য বক্সৱাহা ফৰেষ্ট চিটুৱেটেড ইন ইণ্ডিয়া অৰ্থাৎ অলপ কেইদিন আগতে ইয়াতে ঘোষণা কৰা হৈছে আৰু এইটো হৈছে মধ্যপ্ৰদেশত। নেক্সট প্ৰশ্ন আছে The headquarters of OPEC are situated in OPEC অর্থাৎ Organization of Petroleum Exporting Countries আৰু ইয়াৰ উত্তৰটো হ'ব বি নাম্বাৰ যে OPECৰ হেডকোৱাৰ্টাৰটো আছে অষ্ট্ৰিয়াত। নেক্সট প্ৰশ্ন আছে নেশ্যনেল মেৰিটাইম হেৰিটেজ কমপ্লেক্স ইজ টু বি ডেভেলপড ইন হুইচ ষ্টেট আৰু ইয়াৰ উত্তৰটো হৈছে বি নাম্বাৰ গুজৰাট। নেক্সট প্ৰশ্ন আছে হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 2020 অৰ্থাৎ 2021 বৰ্ষৰ ইণ্টাৰনেশ্যনেল য়োগা ডে বা যোগ দিৱসৰ থিমটো কি হয় আৰু ইয়াৰ উত্তৰটো হৈছে য়োগা ফৰ ৱেল বিং। এই নম্বৰটো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন আছে হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড অ'চিয়ান ডে 2021 অৰ্থাৎ ৱৰ্ল্ড অ'চিয়ান ডে 2021ৰ থিমটো কি আৰু ইয়াৰ উত্তৰটো হৈছে এ নাম্বাৰ দ্য অ'চিয়ান লাইফ এণ্ড লিভলিহুড। নেক্সট প্ৰশ্ন আছে হু ইজ দ্য টপ গ'ল স্ক'ৰাৰ ইন ইউৰো ফাইনেল টিল নাও অৰ্থাৎ বৰ্তমানলৈকে আটাইতকৈ বেছিকৈ গ'ল স্ক'ৰ কৰা ইউৰোপিয়ান খেলুৱৈজন কোন আৰু তেওঁ হৈছে ক্ৰিষ্টিয়ানো ৰনাল্ডো। নেক্সট প্ৰশ্ন আছে হুইচ কাউণ্ট্ৰি হেজ লঞ্চড দ্য প্ৰজেক্ট 02 ফৰ ইণ্ডিয়া টু টেকেল দ্য মেডিকেল অক্সিজেন ডিমাণ্ড আফটাৰ COVID-19 ছেকেণ্ড ৱেভ আৰু উত্তৰটো হৈছে ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষই প্ৰজেক্ট 02 ফৰ ইণ্ডিয়া লঞ্চ কৰিছে। নেক্সট প্ৰশ্ন আছে দ্য ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল ইজ এ ডেছ মেম্বাৰ্ছ বডি অৰ্থাৎ কেইখন দেশৰ মিলি বা কেইখন মেম্বাৰ মিলি এই বডিখন গঠন কৰা হৈছে অৰ্থাৎ ছিকিউৰিটি কাউন্সিল হয় ইয়াতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা সংস্থা যিটো হয় আৰু ইয়াৰ উত্তৰটো হৈছে বি নাম্বাৰ 15টা কাণ্ট্ৰি বা দেশক লৈ তাৰ ভিতৰত 5টা ভেটো পাৱাৰ আছে। Which vaccine is reportedly more effective against Delta COVID-19 variant অৰ্থাৎ ডেল্টা COVID-19 ভেৰিয়েণ্টৰ কাৰণে তলত দিয়া ভেকচিনবোৰৰ ভিতৰত আটাইতকৈ ইফেক্টিভ ভেকচিনটো কোনটো আৰু ইয়াৰ উত্তৰটো হৈছে স্পুটনিক V আৰু ৰাছিয়ান হয় এইটো এই ভেকচিনটো চি নাম্বাৰটো হ'ব শুদ্ধ উত্তৰ। এইকেইটা আছিল আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন।